এবি নেক্সট থকা মানুহৰ নাম কোৱা আমাৰ পৰা চুট চলি আছে কোনটো এইটো লিপিকা হুৰ বহুত দুখৰ বিষয় যে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল সো আজি এটা নতুন দিলৈ নতুন ভিডিঅ' লৈ আপোনাৰ মাজলৈ পুনৰবাৰ আহিবলৈ চেষ্টা কৰিছোঁ গতিকে স্কিপ নকৰি মোৰ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক আৰু এতিয়া টাইম হৈ গৈছে ইভিনিং 2টা বাজিছে সো 2টা বাজি পাৰ হৈ গৈছে আৰু 2:30 ওচৰা-ওচৰি হ'ব হৈছে সো এতিয়া মোৰ কামখিনি হ'ল আজি কি যে মই এতিয়া 4টা বজাত যাব লাগে জিম 4টা বজাত জিম গৈ মই খুব বেছি 1 ঘণ্টা বা 1.5 ঘণ্টা এটা জিম কৰিম কাৰণ মই একচুৱেলি কি হৈছিলে মোৰ ভৰি ভাঙাৰ পিছৰ পৰা মই অলপমান ৱৰ্কআউট কৰাৰ চিষ্টেমটো মোৰ অলপ খেলিমেলি হৈ আছিলে সো তথাপিতো মই মাজতে আকৌ ষ্টাৰ্ট কৰিছিলোঁ কিন্তু তাৰপিছত আকৌ মোৰ গেপছ হৈ এতিয়া আকৌ 8 মাহ পুৰা টোটেলি গেপছ হৈ গৈছিলে আকৌ মই এতিয়া ৰিচেণ্টলি আকৌ ষ্টাৰ্ট কৰি আছোঁ সো এতিয়া মানে কণ্টিনিউ কৰি আছোঁ যিমানখিনি পাৰিছোঁ ট্ৰাই কৰিম কাৰণ অলপ মোৰ বডিটো বহুত বেছি কি ক'ম আৰু আনহেল্ডি হৈ গৈছে আৰু গম পাওঁ আৰু সেইটো মই নিজে গম পাই আছোঁ কি হৈ আছে মোৰ বডিটোৰ লগত সো কণ্টিনিউ কৰিব ট্ৰাই কৰিছোঁ যিমান সো মোৰ আজি শ্বুট আছে 5টা বজাৰ পৰা আকৌ সো 5টা বজাৰ পৰা শ্বুট আছে যদিও মই 4টা বজাত জিম গৈ পেলাই যিমানখিনি পাৰোঁ মেইনটেইন কৰিব ট্ৰাই কৰি আছোঁ সো এতিয়া মই জিম যাবৰ কাৰণে ৰেডি হ'ম আৰু লাহে লাহে দেন মোৰ শ্বুটৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনিও ভৰাই লওঁ শ্বুট আছে ৰাতি সো আমাৰ যিহেতুকে চিৰিয়েলখন ৰাতি শ্বুট হয় যিহেতু গৰমৰ কাৰণে আমাৰ ইনডোৰ শ্বুট হয় আৰু গৰমৰ কাৰণে একদমেই দিনত কৰাটো পচিবল নহয় সো মই ৰেডি হৈ লওঁ বস্তুখিনি গোটেই পেকিং কৰি লওঁ কি বস্তু লাগে সো মই আহি পাই গ'লোঁ এতিয়া জিমত পাই গ'লোঁ সো জিমৰ ভিতৰত গৈ লওঁ হা কি হ'ল এই চলজাৰ মই দিবা নাই ৰ'ব নিদিয়া home. And missing you made me stronger. Then I'd be Superman if I fly around the world. It wouldn't take me longer than it would to be your man. I fight 1,000 guys, live to die 1,000 lives. Oh, oh, I find another way to make me smarter, just so I could understand. ওলাই গ'লোঁ জিমৰ পৰা এতিয়া যাওঁ সো এতিয়া আছে আকৌ শ্বুটৰ একচুৱেলি অলপমান দেৰি হৈ গৈছে এতিয়া ঘৰত গৈ গা চা ধুই ফ্ৰেছ হৈ আৰু দেন শ্বুটৰ বস্তু যিখিনি আছে লৈ পেলাই আকৌ শ্বুটত যাব লাগিব আকৌ মই একদম ৰাতিপুৱাই ঘৰ আহিম আমি সো পুৰা ছেটতে মেকআপ ৰুমত বহি আছোঁ এয়া এইফালে আমাৰ মোৰ আৰু আজি ইয়াৰ একেলগত চিন আছে আজি আমাৰ 3টা চিন চৰি 3টা এপিছডৰ 4টা চিন আছে আমি পুৰা স্ক্ৰিপ্ট লৈ বহি আছোঁ সো তাৰপিছত এইফালে সেয়া ৰেডি হৈ আছে চব ঐ হেৰি ৰুক্মিণী হাই এইফালে লাইট পৰা নাই ঐ হেৰি পাখি বাৰিছ ষ্টেচন জানো এইবোৰ কি কৰি আছা তুমি এইফালৰ পৰা চব চলি আছে বেছি দেখাব নোৱাৰি বহুত দুখৰ বিষয় যে তেওঁ এতিয়াও আমাৰ মাজত আছে আমি মানে এতিয়া ৰিয়েল লাইফত কাম কৰি আছোতো আমি এতিয়া ৰিয়েল লাইফত কাম কৰি থকাৰ কাৰণে মানে আমাৰ মেকআপ ৰুমৰ ভিতৰতো এনেকুৱা কিছুমান কেছ হৈ থাকে
ৰিয়েল লাইফৰ কেছ কিছুমান এয়া মানুহ এইফালে আছে আৰু সেইফালে এয়া বেৰত মানুহৰ ফটো আৰু মালা কি ক'ব আৰু এয়া ধেমালি ধুমুলাৰ মাজেৰে জীৱন বুলি মই এনে নকওঁ আমাৰ পৰা শ্বুট চলি আছে এয়া ডাইৰেক্টলি দেখাব পৰা নাযাব এই আমাৰ শ্বুটিঙত আজি খানা এয়া মাটিমাহৰ দালি এইটো মচুৰ দালি এইটো চাটনি এইটো আচাৰ আৰু এইফালে দুটা চব্জি ভাত চবেই ডবাই আছে বাবলু এইফালে খাই খাই আছিলে পোক সোমাইছে তাই পোকটো উলিয়াইছে তাৰপিছত আকৌ খাব নেমুৰো সোমাইছে অঁ তীব্ৰ গতিত আমাৰ আজি এইফালে পূৰা শ্বুট চলি আছে হৈছে আৰু এইফালে এয়া ইয়াৰ পৰা টোপনি মাৰি আছে টোপনি মৰা নাই মহ খেদিছে লাইটো বহুত দিগদাৰ হয়তো এন্ধাৰতে মজা লাগিছে এন্ধাৰতে মজা দি ৰিয়েকশ্যনবিলাক লাগে মোক মই ৰিয়েকশ্যন কাটি আছোঁ তুমি কি হৈছে তুমি কি চলিছে কি চলিছে সিহঁতৰ এবিধ নেচ থকা মানুহৰ নাম লিপিকা সুৰ চিনি পোৱা কোনটো এইটো লিপিকা সুৰ সেইটো কি আছিলে হাতত একোৱে নাই দেখোন অ' কি লিখা আছে চাওঁ হাতত কিবা লিখা আছে চাওঁ অঁ টাৱেল আছে মোৰ বেগত আছে শ্বুটিং পূৰা পিকআপ হৈ গ'ল চব ঘূৰা ঘূৰি গ'ল ইয়াতে অলপমান ৰেষ্ট লৈ ল'লোঁ আৰু লৈ পেলাই এতিয়া যাওঁ ঘৰ ইয়াত বেগ চেগ লৈ লৈছোঁ পূৰা মেকআপ চেকআপ ধুই মেলি ৰেডি আৰু এইফালে আমাৰ ইয়াৰ ৰাইজ শুই গৈছে এতিয়া এয়া চব শুই গৈছে আৰু এইফালে এই দুজন শুই গ'ল এইফালে শুই গ'ল এইফালে এজন শুইছে চব হৈ গৈছে চ' এতিয়া মই ঘৰ যাওঁ ঘৰ গৈ একদম টিকটক ঘূমি চ'ৰ পৰা আহি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰোঁ বুলি আজি বহুত দিনৰ মূৰত গণেশগুৰি ব্ৰিজৰ তলত ৰুটি খাবলৈ আহিলোঁ টোপনি ধৰা নাছিলে ইমান তো সেইটো কাৰণে ভাবিলোঁ অলপ ফুৰিও আহোঁ আৰু কিবা এটা খায়ো আহোঁ এইটো ভাইবত খোৱাৰ মজা বেলেগ বহুত দিনৰ পিছত এইটো ভাইব লৈ আছোঁ আকৌ